উলিয়া দিয়া হেৰো 6:30 হোৱা নাই ৰাতিপুৱা এতিয়া কেনেকে ভাত চুবাবি তুমি এসে কৈছিলা ৰাতিপুৱা খাম বুলি তোমালোকতো ৰাতি শুই দিলা মইতো খোৱা নাই ন হেত দুজনী গৈ লগ দুজনী দুটা আৰামত খাম মোৰ ধৈৰ্যও নাই তেহেঁতো খাই বৈ শুইছে মই একদম খালী পেটে আছো বেগীতে উলিয়াই দিয়াচোন ৰাম শান্তি নাই দে যা তই ব্ৰাছ কৰি আগে মই তেতিয়ালৈকে গৰম কৰো নালাগে খালেতো এনেও লেতেৰা হ'বই দাঁত চাত একেবাৰে বাছ কৰি দিম পাগল নেকি মই হাতটো ধুই আহোঁ যা দেখি মই হাতটো ধুনে গাটো ধুব পাইছোন হাতখনকে ধুই আগে যা হাতটো ধুই আহিছো নহয় মাংস খাইতো ময়ো ভাল পাওঁ কিন্তু এইডালৰ নিচিনা পাগল মই দেখা নাই দে বাপে চুব এইডালক গৰম কৰি খুৱাইহে দিওঁ গোন্ধাইছে নেকি টেঙা টেঙা গোন্ধাইছে নি বাৰু হয় দিয়া ভাতটো বাঢ়ি দিয়া গোন্ধাল টেঙি টেঙি গোন্ধাল চাওঁ একো নহয় মই এনেকেই খাম দোষী হেই নালাগে দিয়া নালাগে মই এনেকেই খাম দোষী নালাগে মই আকৌ আনি দিম নহয় তোমাক তই যিটো মোক ঠগিছ মই ৰাতি ফিউজত থবলৈ দিছিলো তই কৈছ ৰাতি পানী খাবলৈ সিহঁত দুজনী উঠি আহিব একবাৰ উঠি নাহিছে মানে থাকে এতিয়া উঠি আহিব এতিয়া এইখিনি মাংস 150 টকা মাংস মই ইয়াত এনেকে এইটো কেনেকে যাম দোষী মই আকৌ আনি দিম নহয় শুন তোমাক মোক কি আশা দিছ দুইটাই মিলি নিকেল উঠাবি বে এতিয়া মাংস ইয়াত কি হৈ গ'লো দোষী মই এনেকে খাম নালাগেও মই এনেকে খাম 200 টকা তই যিটো মোক ধ্বংস কৰিছ যিটো মোক আশা দিছ তোক মই খাওঁ দিছ তোক গোটেই গাটো ভুবুলা ছাগলী কুনাব আৰে তোৰ গাত ছাগলী নুমোৱা নিচিনা নুম গজি আহিব আৰে খাবলৈ নোপোৱা ল'ৰা ছোৱালীয়ে খাওঁ দিছো আঙুলি ফুটাই খাওঁ দিছো আৰে হো মে কি কৰি আছা কমল দাদা ছাৰ যাদৱ পায়নৰ অৰণ্যবিলাক চাফা কৰি আছো এনেকে টাব চাফা কৰে নেকি কেনেকে চাফা কৰে মোক দিয়া এই টাবটো বাহিৰটো চাফা কৰিলে নহ'ব এই গুৰিবোৰ চাফা কৰিব লাগিব দেই শুকাই গৈছে পানী চানী অলপ দিব লাগিব তেতিয়া এইবোৰ পাত ভুইয়াত হেৰি হৈ থাকিলে ক'ৰ পৰা পুলি ভাল হ'ব এই কলৰ বাকলিলৈকে থৈছে এয়া গম পাইছা নহয় কেনেকে চাফা কৰিছো ইয়াত পানী অলপ দিবা বুজিছা নাই ইছ পুলিটো গুৰিবোৰ গোটেই যাবৰে অৱস্থাই নাই কৃষ্ণ আৰু কেইদিনমান পানী চানী নিদিয়া হ'লে গছ পুলি মৰিলেই হয় কি হ'ল হা মাংস থোৱা জেগাকণকে চাই আছো চেং মনত পৰি আছে দোষী হেই দালা হা নাযাওঁ সেই দুজনী মই মুখে নাচাওঁ এই গ'ল সেই দুজনী আহা তোৰ মই মুখ নাচাওঁ কেলে তই যা আহা না তই যা আৰে মই কিবা এটা বেলেগ ব্যৱস্থা নালাগে যা তই ইয়াৰ পৰা যাছো মোৰ মুখৰ ক'বা যা আজি মোৰ লগুণ মুকলি যা মোৰ নালাগে যা বেঙেনা দিবলৈ আহিছে যেতিয়া মন যাব তেতিয়া নিজে উঠি আহিবি যা তোৰ ভাগৰ যি নষ্ট হয় হওক মোৰ ভাগৰ 60 টকা নষ্ট হৈ গ'ল মাংস এই পুলিবোৰ এনেকে চাফা হৈ থাকিব লাগিব তেতিয়াহে পানী চানী অলপ দিবা তুমি ডিউটিত জইন কৰিছিলা এই পানিশমেণ্ট পালাই নেকি সেই নহয় হে এই কমলক ফুলৰ টাব কেনেকে চাফা কৰে তাকে দেখুৱালো কমল ক'ত হা কমল ক'ত দেখিলা কাম এটা বোলো ল'ৰাটোক শিকাও বেঙেনা এটা দি থৈ গ'লেই দিয়াচোন দিয়া কি বেঙেনাটো দিয়াচোন ভাজি খাম হেই তুমিও মানে যায়হে উঠাবা কি বস্তু না কৈছো এখাৰ বৰ কামচোৰ ল'ৰাইবোৰ
মুখৰ ভিতৰতে কি কৈ দিয়া নহয় তুমিও কি কৰি আছা নাই স্যাৰ গাড়ীখন চাই আছিলো গাড়ীখন চাই আছিলা নে ৰিলছ বনাই আছিলা নাই স্যাৰ মই মূৰ্খনে মোৰ চকু দুটা নাই সৰি স্যাৰ যোৱা ভিতৰলৈ যোৱাচোন ভিতৰলৈ যোৱা থানালৈ গাড়ী এখন আহিব নোৱাৰা হৈছে খালি ৰিলছ ৰিলছ বা এনেকুৱা কৰি আছে যেন কালি হেতু ছাগলীয়ে পৃথিৱী একে শেষৰটো ছাগলী আৰু যেন খাবলৈ নেপাবহে সেইটো কাৰণে কওঁ যিকোনো বস্তুৰ প্ৰতি বেছি লোভ বা আশা কৰিব নালাগে মানুহে কয় নহয় লোভে পাপ পাপে পাপে গোন্ধোৱা ভাত ভাল ধৰিছ মধু ছাৰ কেছ নাম্বাৰ এটা লিখি লোৱাচোন হ'ব ছাৰ গৈছো লিখা BOP/29/024 হৈছে নে হৈছে ছাৰ লিখি আছো ক'তা লিখাই নাই দেখোন নাই লিখিছো ছাৰ নাই লিখিছো হেঁচি হেঁচি লিখিছো পিছত ইয়াত এই কলমেৰে বোলাই দিলেই হ'ব তাৰমানে তোমাৰ পেনত চিয়াহী নাই ছাৰ কেতিয়ানো শেষ হ'ল গমেই নাপালো নহয় এতিয়া লিখোঁতেহে দেখিছো গমেই নাপালো নহয় কি যে হ'ব ছাৰ আপোনাৰ পেনটো দিয়কচোন মই বোলাই দিওঁ ওপৰে ওপৰে নালাগে দিয়া তুমি তোমাৰ কাম কৰা মই এইখিনি কৰি ল'ম দিয়া হ'ব ছাৰ হ'ব ছাৰ চৰি ছাৰ ৰবাচোন ৰবা নাই বহাচোন বহা বহিব লাগিব হেৰি ৰাতিপুৱাই আহিলো আহি পেলাই বেঙেনা ভাজি অলপ খালো খাবা নে কি ৰৈ গৈছিলে অলপ নাই মই নাখাওঁ কিয় খাব লাগিব সেই নাখাওঁ ন খাইছোতো ময়ো আপুনি খালে এই মধুও খালে মধু খোৱালে আৰু ৰবাচোন তুমি মধুক এই ৰাতিপুৱাই টাবৰ কামবিলাকত লগাই দিছা যে টাব চাফা কৰি আছে যে মই সেই মই লগোৱা নাই না নহয় তুমি লগাইছা সি কৈছে তোমাক হে ছাৰ মই নিজে টাববিলাক মুচি আছিলো তেখেতে বোলে পচন্দ হোৱা নাই তেখেতে নিজে লাগি গ'ল লগাই দিলা মানে তাক তুমি মই লগোৱা নাই নিজে লাগি গ'ল বেলেগ ল'ৰা দেই তুমি মই তেনেকুৱাই মই তেনেকুৱাই মই তেনেকুৱাই মই তেনেকুৱাই কি কৰি আছা ছাৰ থানাত গদা যে আমাৰ লুটুকন বৰুৱাৰ কথা এই ভাওনাত হনুমানৰ ভাও কৰে যে হয় নেকি ছাৰ ময়ো ভীমৰ ভাও ধৰো নহয় ই কেনেকুৱা বা ভীম হ'ব ছাৰ মই অকণমান নিছো দেই এইটো ক'লৈ বা নিয়ে এইটো বৰ ধুনীয়া মজবুত গদা কিন্তু দেই কৃষ্ণ 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 ক'ত লাগিল থানালৈ আহিছা হে কি শত্ৰুতা কৰিলো নাই নাই একো শত্ৰুতা নাই কৃষ্ণ একো শত্ৰুতা নাই মই গদাটো অকণমান চাইছিলোহে নাই এইটো AK-47 নেকি গদাহে এইটো চাবলৈ কি আছে তই গম পাইছো মানে সেই এই গদাটো দেখি কিবা এটা মনত পৰি গ'ল মোৰ গাঁৱত ভাওনা কৰো নহয় ভীমৰ ভাও গাওঁ ভাওনা ভীম মহাভাৰতৰ যুদ্ধত ভীমৰ যক্ষ্মা কলেৰা মেলেৰিয়া এইবিলাক কেতিয়া হৈছিল বা কোৱাচোন মই গম পোৱা নাই কেতিয়া ভীমৰ কলেৰা যক্ষ্মা হৈছিল ভীমৰটো এনেকুৱা চেহেলা চেহেৰাটো মই দেখা নাই গদাটো এইটো কোভে মাৰি দিম কি ক'লা নাই নাই কৈছো এষাৰ আচ্ছা 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 এনে বচন চচন আছে মুখস্থ আছে
কিন্তু এটা কথা হে ভীমেতো এনেকে পাঞ্জাবী নিচিনা পাগ মৰা নাছিলে হে পাকটো মই খুলি লওঁ নহয় মুকত পিন্ধো হয়। চুলিখিনি নিজৰ দিয়া বচন এফাকি মাত শুনিবা শুনিম চাই একো নকয়তো হে মাতা বিজয় অজয় একো নাজানো মাধৱ ধনুৰ বান অগ্নিবান নাজানো একোকে ভীষণ আঘাত পালে ভীমৰ গদাৰ উৰি যাব ধনুৰ বান থান বান হৈ কেনে মজা আয়োজন কৰি আছো হে কি 1 মিনিট মোক কি সময় দিয়া। গালিহে খুৱাব নি বাৰু কিবা আয়োজন কৰে ঐ খবৰকো শুনিয়া কত বুঢ়া লাগছে এখন কিতা করবাই খৌচাইন সব মানুহ একদিন যাইতে লাগবো ঐ না এখন সৰু তাৰ বাইদি চাও ৰে বা এই যে আম্মা আমি তোমরা অল্প পরে ফোন করবো হ্যাঁ নো আই মিন আই এম বিজি নাও হ্যাঁ হেল্ল' তেৰি ফোনটো কিয় টানি লৈ গৈছিলি কিবা সিৰিয়াস কথা পাতি আছিলো নহয় মোৰ মানে কিবা মিছ হৈ গ'ল চিলচৰ ইংলেণ্ড দুটা মিক্স কৰি পেলালো আচ্ছা ভিতৰলৈ বলাচোন কিয় মোৰ এখন বস্ত্ৰহৰণ কৰি দিম তোৰ হবিছৰ হবিছ হে তেৰি সঁচাকে নহয় অ তুমি দ্ৰৌপদী হবা আৰু মই দুখাখন হ'ম এক্টিং আছোন কিতাল লাগি আহিলে গম পাবা হা কিমান মজবুত কথা দেখিছেন নে এ আহি গ'ল দেই হা আচ্ছা তুমি হৈছে দুৰ্যোধন না কি ধন দুৰ্যোধন কেনেকে মই দুৰ্যোধন মই ধুনু কলিতাহে এই নহয় ভাওনা অভিনয় আমি মানে দ্ৰৌপদী বস্ত্ৰহৰণ দৃশ্যটো কৰিম তুমি হবা দুৰ্যোধন মই দুৰ্যোধন, মই হ'ম অ। দুখাখন অ। এয়া হৈছে দ্ৰৌপদী আৰু ইগো কি গুৰে হা ইগো কি গুৰে গৌৰে নহয় এ কালে হানি মৌ মধু সিং ইংৰাজীত হানি সিং ই হৈছে ভীম হলে এতিয়া তুমি মোক মই অৰ্ডাৰ দিম। দিবা আৰু তাৰপিছত মই লগে লগে বস্ত্ৰহৰণ কৰিবলৈ লাগি একদম যাম, হ'ব আৰম্ভ খুলে কি খোলে খোলা খোলা তোৰ হবিছৰ হবিছ কি হ'ল কি খুলিম আৰে বেলডাল খোলা আৰে এক্টিংটো কৰিব লাগিব ন আৰম্ভ মই আৰম্ভ কৰি দিওঁ খুলে হে তেৰি তুমি কেলে হাঁহিলা নহয় আৰম্ভণিটো কৰি দিছো হেই, ভীমে এনেকুৱা এটা পৰিস্থিতি হাঁহিব নেকি বাৰু খংটো আনা ধৰিছো দিয়া এটা আকৌ দুৰ্যোধন হেই, কি ঠাকুৰ বাবা ভগৱান শ্ৰীকৃষ্ণ নাম লোৱা নহলে নাটকৰ পৰা ওলাই যাবা নহয় দিয়া 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 কৃষ্ণ 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 ঐ দুখাখন কৃষ্ণ কোন সাহসেৰে তই পাণ্ডৱৰ পত্নী মহাৰ্ণিকাত হাত দিছ এই সভাত আজি ধৰ্ম ক'ত ন্যায় ক'ত কোনে তোক দিছে এই অধিকাৰ তই ভাবিছা নেকি পাণ্ডৱসকল নীৰৱ বুলি এই নীৰৱতা ধুমুহাৰ আগৰ নীৰৱতা এয়া কেৱল দ্ৰৌপদীৰ অপমান নহয় এয়া নাৰী জাতিৰ অপমান মোৰ টাৱেলখন তুমি বাহিৰত মেলিছিলাগে নি ডেমন ডেমন বা তই জীৱনত মাংস চুবাবলৈ পোৱা নাই নেকি মাংস চুবাবলৈ পাইছো কিন্তু মই থাকোঁতে আজিলৈকে ছাগলী মাংস গুনাই যাবলৈ সাহ আছে মই সোধাইম তোৰ যাওঁতে এইবিলাক হৈছে আজি তোৰ কাৰণে মই ডিউটিয়ে নাযাওঁ হ'লতো তই ডিউটি নগ'লে মোৰ পেটত ছাগলী মাংস সোমাই যাব সোমাব ছাগলী মাংস আনি বনাই খুৱাইহে মই ডিউটিলৈ যাম পইচা তোমাক মই বহুত ভাল পাওঁ দোষী সেইখিনি ঘটলে দিম ভাল পাবলৈ আহিছ অথনিৰ পৰা মাত মাতি আছো মাত মতা নাই এতিয়া ছাগলী মাংসৰ নাম শুনি লগে লগে ভাল পাওঁ মানে কথাটো মিছাকে কৈছা সঁচাকে আনিম ব'লা যাওঁ কি আৰু এই অপমান কি হৈছে আচ্ছা আপুনি গ্ৰীণ ৰুমতে আছিলে কি কৰি আছ অ হেৰি ছাৰ ই মানে গাঁৱত ভীমৰ ভাও ছাৰক কৰে কৈছো বৰ ভাল ভীমৰ ভাও কৰে ই মোক ক'লে সংলাপ এটা মাতিম মই মানে আকৌ নিজৰ বুলি গোটেই পৰিৱেশ এটা ক্ৰিয়েট কৰি দিছো এতিয়া মই হলো দুখাখন ই দুৰ্যোধন ই ভীম আৰু সুস্মিতা
তাই হেৰি দ্ৰৌপদী এই বেল চেল খোলা যে কিয় এই হেৰি এই বস্ত্ৰহৰণৰ চিনটো কৰি আছিল বেল খুলি বস্ত্ৰ এই কেইটি মানুহ যে আৰু ফিল্ডটো আনিছিল বঢ়িয়া দিয়া বেলডাল ময়ো কৰিম আপুনি মজা ভাল লাগিব আপুনি দুখাখন আৰু তুমি ভীম ধুনীয়াকে কৰিবা হা বি চিৰিয়াছ মই নকওঁ নেকি চাহাল এই সুবিধাটো পাওঁতে কৰা আকৌ এই তই কৰ চিনাকি হ'লে ভাল ঠিক আছে মই দুৰ্যোধনই দেই বচনবিলাক কিন্তু অকণ আজি গৰমা গৰমি হ'ব দেই হ'ব দে দিয়ক তেতিয়া হাঁহি নাপ দে আৰম্ভ আৰম্ভ হৈ থাক ছাৰ মই এইটো জেগাৰ বস্তু জেগাত থৈ আহোঁগৈ দেই এই সুস্মিতা লোৱা ধুনু ক'ত অঁ ছাৰ চিধা কাম কৰ দুৰ্যোধন ছাৰ আই তুমি কি কৰি আছা ওলোৱা যোৱা ননচেন্স কি কৰি আছা নহয় এইটো থৈ যাওঁ